Hello everyone, আজি হৈছে আমাৰ ঘৰত ভোজ আৰু আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছে মোৰ ভণ্টি আৰু গুণুৱে। এইফালে ওচৰৰ বৰমাহত আহিলে পাচলি কুটি আছে, এইফালে ভকতো আহিলে মই বহিবলৈ ঢাৰি আনি দিছোঁ আৰু আমাৰ গোসাঁই ইতিমধ্যে আহি পালেহিয়ে, কিন্তু ভিডিঅ'ই কৰা নহ'লে, এয়া বনাবলৈ লাগিলেই আৰু বনাওঁতে ভিডিঅ' বেছি কৰা নহ'লে বহুতকেইটা আইটেমেই আছিলে আৰু আনফালে আমাৰ ভকতসকলে নাম গাই আছে আৰু আমাৰ অমক ছাৰ একেবাৰে লাষ্টত বহি পূৰা নাম গোৱাত ব্যস্ত আৰু আনফালে ওচৰৰ নবৌহঁত বৰমাহত আহিলে অলপ কথা পাতিলোঁ, যিহেতুকে কিবা এটা পাতিলে বহুত ব্যস্ত হোৱা হয়, ভালকৈ ভিডিঅ'ই কৰা নহ'লে ভণ্টিয়ে যিখিনি কৰিছে সেইখিনিয়ে দিছোঁ আৰু এইফালে খাবলৈ ইয়াত বহিলে, ইয়াত বয়সস্থ মানুহখিনিক দিয়া হৈছে খাবলৈ আৰু বাহিৰতো আমাৰ বাৰাণ্ডাত অলপ জেগা আছে, সেইখিনিত আমাৰ যিখিনি সৰু মানে কম বয়সৰ মানুহ তেওঁলোকক এইখিনি তেনেকৈ দিয়া হৈছে আৰু এতিয়া সকলোখিনি খাই বৈ গ'ল আৰু এয়া সামৰাত লাগি আছোঁ। মই আৰু অমৰে একেবাৰে লাষ্টত এয়া ভিতৰতে খালোঁ, যিহেতুকে সকলোখিনি সামৰি দিয়া হ'ল। আজি ভিডিঅ'টো ইমানে, তেতিয়াহ'লে কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট এটা মিনি ভ্লগত আকৌ লগ পাই আছোঁ।